স্বাগতম জনাইছো মোৰ চেনেল এক্সট্ৰা লভ টেইলছ লৈ আজি আন এটা কাহিনী লৈ আহিছো আপোনালোকৰ মাজত চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আজিৰ কাহিনী মই গৰ্ভৱতী কিন্তু শিশুটি কাৰ জীৱনত কেতিয়াবা এনে সময় আহে যেতিয়া মই মোৰ নিজৰ সিদ্ধান্তক নিজেই বিশ্বাস কৰিব নোৱাৰা আৰু জীৱনৰ সৰু এটা ভুলে সকলো সংসাৰ ভাঙি পেলাব পাৰে এই কাহিনীটো এক গোপন সত্যৰ এক নিৰ্দোষ শিশুৰ আৰু এজন পুৰুষৰ অগাধ মৰমৰ এতিয়া কথা হ'ল শিশুৰ পিতৃ কোন এইটো কেৱল কাহিনী নহয় এইটো বাস্তৱৰ মাজৰ আত্মসংঘাৰৰ প্ৰতিচ্ছবি মোৰ নাম মীনাক্ষী এখন সৰু গাঁৱত মোৰ বিয়া হৈছিল ৰাজীৱ নামৰ এজন সৎ মৰমীয়া ল'ৰাৰ সৈতে সিহঁতৰ ঘৰটো সৰু কিন্তু মৰমেৰে ভৰপূৰ ৰাজীৱে মোৰ যত্ন লোৱা মোক আদৰ কৰা যেন এক সপোনৰ জীৱন আছিল আমি দুয়ো চাকৰিত আছিলো মই এটা প্ৰাইভেট স্কুলত শিক্ষিকা তেওঁ এখন ফাৰ্মত কৰ্মৰত আছিল দিনবোৰ শান্তিপূৰ্ণ পাৰ হৈ আছিল সকলো ঠিকেই আছিল ৰাজীৱৰ অনুপস্থিতিৰ আগত ৰাজীৱৰ কামৰ বাবে তেওঁ বহুদিন ঘৰত নাথাকিব লগা হৈছিল মই কেতিয়াবা অকলশৰীয়া অনুভৱ কৰো ঠিক তেতিয়াই মোৰ কলেজত পঢ়ি থকা প্ৰেমিক অভিজিতে হঠাৎ হোৱাটছআপত মেছেজ কৰিলে কিমান দিনে দেখা নহল মীনাক্ষী তই সুখীনে মই প্ৰথমতে অপেক্ষা কৰিলো কিন্তু মনৰ কোনো এটা কোণত মন গৈ ৰল কথা বতৰা চলিল কল আৰু পিছে একেদিনাই আমি দেখা কৰিলো দেখা কৰাত ভুল হৈছিল মই জানো কিন্তু সেইদিনা মই অকলশৰীয়া অৱসাদগ্ৰস্ত আৰু নিসহায় অনুভৱ কৰিছিলো 2 মাহ পিছত মই বুজিলো মই গৰ্ভৱতী ৰাজীৱে বৰ আনন্দেৰে কলে মীনাক্ষী আমি বাবা হম আৰু তুমি মা হবা কিন্তু মোৰ বুকুৰ তলত হিম পৰি গল এই শিশুটি ৰাজীৱৰ নে অভিজিতৰ এই প্ৰশ্নই মোক ৰাতি দিনে খুৱাই নেখুৱাই কৰিলে মই অভিজিতক কলো তেওঁ চুপ থাকিল কলে DNA টেষ্ট কৰিবই লাগিব মই ঠিক কৰিছিলো মোৰ পাপ লুকুৱাম কিন্তু নিয়তিৰ লগত চালাকি কৰি লাভ নহব নেকি তাৰ মূল্য দিবই লাগিব গৰ্ভধাৰণৰ 6 মাহত ৰাজীৱ মোৰ মুখখনত চাই কলে মীনাক্ষী কিবা গোপন কৰিছে নেকি মই চকু ঢাকি থাকিলো ৰাজীৱ চুপচাপ আছিল কেইদিনমান পিছত তেওঁ ডাক্তৰৰ পৰা আহি বেবীৰ ৰুটিন টেষ্ট কৰালো লগতে DNA টেষ্ট কৰিও দিছো মোৰ মাটি ভেটিত পৰে চকু মই টেষ্টখিনি চুৰি কৰি পুৰি পেলাবলৈ চাওঁ কিন্তু তেতিয়া এক অকল্পনীয় কথা জানিব পাৰিলো DNA ৰিপৰ্ট কাগজত লিখা আছিল the baby does not match the DNA of either the husband or the alleged partner মানে শিশুটি ৰাজীৱৰো নহয় অভিজিতৰো নহয় মই চকু পাতিব নোৱাৰিলো মাথো এটা কথা মনলৈ আহিল মই একেলে থাকোতে এক ৰাতি মই হস্পিটেলত গৈছিলো বেহুচ হৈছিলো সেদিন কিবা ঘটিছিল মই পুনৰ হস্পিটেলত গৈছিলো ৰেকৰ্ড বিচাৰিছিলো ডাক্তৰে কলে ভুলেৰে IVF চেম্পল মিক্স আপ হৈছিল অৰ্থাৎ মোৰ দেহত আন এজন মহিলাৰ পুৰুষৰ শুক্ৰাণু দিয়া হৈছিল মই ৰাজীৱক সকলো কথা কলো মই কান্দিছো হাতজোৰ কৰিলো তেওঁ বহু সময় চুপ থাকিল অৱশেষত কলে তই ভুল কৰিছিলি কিন্তু শিশুটি নিৰ্দোষ মই সম্পিতৃ সেইদিনে মই বুজিলো সত্যিকাৰৰ মৰম ক্ষমা আৰু দায়িত্ব কি আজি মই ৰাজীৱৰ লগত সুখেৰে আছো আমাৰ সন্তান আমাৰ জীৱনৰ আশা অভিজিত তেওঁ মোৰ জীৱনৰ কলা অধ্যায় যিটো মই বুজিছো কিন্তু পুনৰ খুলি নখলো জীৱনত সঁচা ভুল হ'ব পাৰে ঢোকা কোনো সমাধান নহয় কিন্তু সত্য স্বীকাৰ কৰাৰ সাহস সকলোৰে থাকেনে সেয়া আছিল মীনাক্ষীৰ কাহিনী ভালপোৱা ভুল আৰু শেষত সঁচা মৰমৰ বিজয় আপোনাৰ মতামত জনাব আপুনি এই পৰিস্থিতিত কি কৰি থাকিলেহেঁতেন কিন্তু সত্য স্বীকাৰি লোৱাৰ সাহসে জীৱনক সঁচা পথে ঘূৰাই আনে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰি ক'ব আৰু সাবস্ক্ৰাইব কৰাটো নাপাহৰিব আপুনি কি কৰিব যদি এইটো আপোনাৰ সৈতে ঘটে এনেদৰে হৈ থকা দৰে বাস্তৱ কাহিনী পোৱাৰ বাবে আমাৰ লগতে থাকক